Hi guys, welcome back my new another vlogs. Today's vlog is normal, starting from working place. তাৰমানে মই আজি কামত আছো আপোনালোকে দেখিবলৈ পাইছে চাগে ইয়াত আগত মোৰ ড্ৰেছটো কেনেকুৱা ইয়াত যেনেকৈ কাম কৰে গৰু গাহৰিৰ নিচিনা হ'বলগীয়া হয় কাৰণ ইমান হাৰ্ড ৱৰ্ক আপোনালোকে আহিলে হয়তো আচৰিত পাব আৰু কামৰ মানে ইয়াত কি কাম কেনেধৰণৰ কাম মই আপোনালোকক স্পষ্টকৈ দেখুৱাব নোৱাৰিম হ'লেও যিকেইটা কামৰ সঁজুলি সেইবোৰ আপোনালোকক দেখুওৱা হৈছে বৰ্তমান আমাৰ কামটো ষ্টপ হৈছে কাৰণ তেনেকুৱা পাঠৰ অৰ্ডাৰ নাই চাগে হ'লেও নাজানো আজি তিনিটা বাজিলে তিনিটা বাজিৰ পৰা মই আপোনালোকক মই ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰিছোঁ বাকী ড্ৰাইভাৰ সকলে খাই আছে এতিয়া চাওক কেৰেলাৰ খানা হয় এয়া আমি খাই বৈ ৰেষ্ট ল'লোঁ আমি খোৱাটো আমি আপোনালোকক একে খানাই আপোনালোকক নেদেখুৱালোঁ চাওক কেনেকুৱা মই দেখুৱাইছোঁ ভালদৰে দেখুৱাইছোঁ কেৰেলাৰ ট্ৰেডিশ্যনেল ফুড ভাতৰ লগত পিঁয়াজ জলকীয়া মাছ পিটুকনা আৰু মাছ পিটুকনা আছিলে ফ্ৰাই এহঁতৰ মাছ ফ্ৰাই জাতটো বেলেগ মই দেখুৱাইছোঁ কি আপোনালোককে এয়া এনেধৰণৰ ফ্ৰাই কৰে মাছ আৰু এহঁতৰ চব্জি এনেধৰণৰ ইয়াতো সকলো তেতলি টেঙা দিয়া হয় চব্জিত তেতলি টেঙা নহ'লে এহঁতৰ চব্জি নহয় এয়া ভাতৰ লগত কি আনিছে মানে আমাৰ নৰ্থ ইষ্টৰ খাদ্যৰ লগত একেবাৰে নিমিলে মানে আপোনালোকে খাই টেষ্ট নাপাবই প্ৰথম আহি আচলতে ময়ো আফচোচ নালাগিছিল এনেকুৱা খানাটো খাবলৈ অলপ বেয়া লাগিছিল হ'লেও আজি খাই উপায় নাই আৰু খাবলগীয়া হ'ল এইসকলৰ কামৰ বিভাগটো বেলেগ আৰু ইয়াৰ কামৰটো বিভাগ বেলেগ ড্ৰাইভাৰ হয় আৰু মোৰ লগত কাম কৰা এটা ষ্টাফৰ হয় এই এজন আৰু সি এজন আৰু সি এজন আৰু এইজন মানে লাজ লাগিছে চাগে ঠিক আছে মোকতো ডাকি লওক হ'লে একো নাই আমি একে ষ্টাফত কাম কৰোঁ এখেতে মুছলিম হয় গোটাই অসমৰে হিন্দু মুছলিমৰ কোনো কথা নাই মানে মই এনেকুৱা কণ্ট্ৰভাৰ্চিত আনিব কেতিয়াও নিবিচাৰোঁ মানে সকলোৱে ভাই অসমীয়া সকলোৱে ভাই এতিয়া চাওক আহক কেৰেলাত ইটাৰ কাম কেনেকুৱা হয় ইটাৰ আৱিষ্কাৰ কেনেকুৱা হয় চাওক আহক এয়া চাওক এনেকৈ কাটা হয় এইটো ভাল বুলি কোৱা হয় আমি পাংখাৰ দৰে যিটো ঘূৰি আছে এইটো ভাল বুলি কোৱা হয় ইয়াত মানে সকলো পাৱাৰ টিলাৰৰ সহায়েৰে কাটা হয় এই এনেকৈয়ে আমি ইটা আৱিষ্কাৰ কৰোঁ প্ৰথমে চুইডুটো এনেকৈ কাটা হয় এয়া চাওক ইয়াত চুইডুটো মাৰি লোৱা হৈছে তাৰপিছত আঠটো কাটে মানে 14 ইঞ্চি আৰু 8 ইঞ্চি 14 ইঞ্চি দীঘল আৰু হ'ল 8 ইঞ্চি বহল সেয়া এনেকৈ চুইডুক মাৰা হৈছে আগতে মাৰি ল'ল তাৰপিছত এতিয়া এনেকৈ 8 ইঞ্চিৰ কাটিং হৈ আছে এয়া চাওক এক্সট্ৰাকৈ ব্ৰেক লগোৱা আছে এনেকৈ মানে সকলো ট্ৰেক্টৰ BST বুলি ক'ব লাগিব কিছুমান চাইনাৰ ব্যৱহাৰ কৰে এয়া চাওক এয়া BST হয় BST শক্তি আৰু ইও এটা মেচিন চাওক ইও ট্ৰেক্টৰৰ ইঞ্জিন লগোৱা হৈছে আৰু এই মেচিনৰ দ্বাৰাই মানে তলৰ পৰা কাটি ইটা উলিওৱা হয় এনেকৈ চাওক এইটো হ'ল বাল ইঞ্জিন নহয় মানে কি কয় বালৰ গিয়াৰ বক্স আৰু এইটো হ'ল বাল এয়া এনেকৈ তলত লগোৱা হৈছে চাহ এই মানে এই বালৰ সহায়েৰে মানে তলৰ পৰা ইটাটো উঠোৱা হয় এনেকৈ ইপিনে হ'ল ক্লিনাৰ থাকে আৰু মানে ক্লিনাৰ থাকে আৰু ক্লিনাৰ লাগে মানে সহায়ক মানে ড্ৰাইভাৰ সহায়ক এজন আৰু এইপিনে হ'ল ড্ৰাইভাৰ থাকে আৰু ড্ৰাইভাৰে কেনেকৈ কাম কৰে এয়া চাওক এয়া গাড়ী ষ্টিৰিঙৰ দৰে এটা হেণ্ডেল আছে এনেকৈ ঘূৰাই এনেকৈ আৰু ইয়াত চাওক আপোনালোকে দেখিবলৈ পাইছে দীঘলকৈ এখন ৰেলৰ ৰাউনাৰ দৰে আৰু এই ৰেলৰ ৰাউনাৰ সহায়েৰে আমি ৰেল বুলি কওঁ সেইটো ৰেল বুলি কওঁ আৰু সেই ৰেলৰ সহায়েৰে ঠিলি এনেকৈ কাটি শেষ কৰি দিওঁ ইয়াত চাওক এনেকৈ বন্ধুসকল আজি আমি কাম ছুটি কৰি ৰুমলৈ উভতি গৈ আছোঁ চ' আজিৰ ভিডিঅ'ত মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব চ' মাছ থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' চ' টাটা বাই বাই